ओ साथी रे तुझको बुला दिया ओ तुझको बुला दिया কাক বুলাই দিয়া কথা কৈছ লগ কৰিবলৈ আহিছহে বুলাই দিবলৈ হলেই নে কাক বুলাই দিয়া কথা কৈছ এই ৰহেজনী একচলে মনত পৰিছে মোৰ তাৰ সদায় তালে মোৰ মনত পৰে সদায় মই তাৰ ফটো চাই চাই কান্দি থাকোঁ সদায় ৰাতি সি ফোন কৰিব বুলি টোপনি যাওঁগৈ সি বোলে কোনো চিন্তা নকৰে সি বোলে বেলেগ ছোৱালী বিয়া পাতিব মই কেনেকৈ থাকিম কি কৰিম উপায় নাপাই চুলিখিনিকে ষ্ট্ৰেইট কৰি ল'লোঁ মেকআপ কৰিবলৈ মেকআপ আৰ্টিষ্ট শিকি লৈছোঁ নিজকে ধুনীয়াকৈ ৰাখিবলৈ ভিডিঅ'বোৰ ধুনীয়াকৈ বনাওঁ ধুনীয়া ল'ৰাবোৰ মোক ধুনীয়াকৈ মৰক মোৰ পাছে পাছে মৰক সেইবোৰ দেখি দেখি সি জগৰক কিন্তু সি একো পাত্তাই নিদিয়ে কি কৰিবি মোৰ দুখ একো বুজি নাপাওঁ কি কৰিম মই তোকনো এক্সৰ কথা চিন্তা কৰি মৰি থাকিবলৈ কোনে কৈছে তোকতো বেলেগ ল'ৰা চিনাকি কৰায়ো দিছোঁ তোক লাইক কৰা ল'ৰা তইতো তাৰ লগত ৰাতি কথাও পাত হোৱাটছআপত চেটিং কৰ ফুৰিবলৈ যাওঁ চিনেমা চাবলৈ যাওঁ তোক মোবাইলত ৰিচাৰ্জ কৰি দিয়ে ইয়াতে এতিয়া লগ কৰিবলৈ আহিছ জানো পাই তই কি চিন্তা কৰি থাক এক্সৰ কথাও নেৰ ভালকৈ নতুন মানুহৰ কথাও চিন্তা নকৰ কি কৰ তই জানো এইবোৰ বেলেগৰ লগত কথা চথা পতা মই এইবোৰ এনেই কৰি থাকোঁ সি মোক নিজে সি পিছা নেৰে সি মোৰ লগত লাগি থাকে মই কি কৰিম সি মোক সদায় লাইক লাগে মানে ধুনীয়া লাগে তোমাৰ মুখখন বহুত কিউট তুমি বহুত মৰম লগা এইবোৰ কৈ থাকে মই আগতে টিকটকৰ ভিডিঅ' বনালেও সি সদায়ে চাই মই ষ্টেটাছটো দিয়াৰ লগে লগে সি চাই ৰিপ্লাই দিয়ে সি নিজে মোক লগ ধৰি থাকে ওলাই আহা অকণমান মনটো ভাল লাগিব তোমাৰ মানুহ ফুৰিব লাগে এনজয় কৰিব লাগে চিনেমা চাবলৈ সিয়ে লগ ধৰে লগ কৰিবলৈ যাওঁ সেইকাৰণে ফুৰিবলৈও যাওঁ তই যে অকল মোকে দেখি থাক সি যে সেই আগৰজনীৰ লগতো কথা পাতিবলৈ নেৰে পাতি থাকে আকৌ এতিয়া বেলেগ এজনীৰ লগতো পাতি থাকে আকৌ মোৰ লগতো পাতি থাকে সেইবোৰ মইনো কি কৰিম সি নিজে স্থায়ী নহয় সি কোনজনীৰ লগত থাকিব ভৱিষ্যতে তইনো এনেই চিন্তা কৰি কেলৈ মৰি আছ তই মোৰ লগত যাব লাগিব তই এইবোৰ বেছি চিন্তা কৰি নাথাকিবি নেদেখাবি ঐ তই ইমানকৈ এইবোৰ কি চিন্তা কৰি আছ সিফালে মোক কচোন তই কি ভাবি আছ তই ভালে কবি নে কি ভাবি আছ ক সোনকালে মই তহঁত দুটাৰ কথাই ভাবি আছোঁ মই তহঁত দুটাৰ লগত ক'তো নাযাওঁ তহঁতি য'ত ঘূৰত য'ত খাওঁ খাই থাকগৈ মই ইয়াৰ পৰাই উভতি যামগৈ তই ঘৰলৈ পাছত নিজে অকলে গৈ থাকিবি এইজনী আৰু মানে নাটক আৰম্ভ কৰিবলৈ হৈ গ'ল আৰু ঐ তই ইয়াত বেছি নাটক কৰিবি চাবি আকৌ তোক ঘৰত গৈ মই কি লগাই থৈ আহিম তই যে লাষ্টৰ পৰীক্ষাটো যে তই যে টুকুৰা মাৰি পাছ কৰিছ ভালকৈ লগাই থৈ আহিম পৰীক্ষা হলৰ পৰা যে তই যে বাৰে পেচাব কৰিবলৈ যাওঁ তাত গৈ পেলাই যে তই চাই আহি লিখ সেইটোও লগাম ভৰি যে জোতা মোজাৰ মাজত যে তই যে টুকুৰা সোমোৱাই নিৱ তোৰ বাপেৰক লগাই থৈ আহিম তোৰ যে মাৰৰ যে পাটৰ কাপোৰযোৰ যে এবাৰ যে পিন্ধিবলৈ নি পেলাই যে তই যে ক'ৰবাত লগাই পেলাই যে এৰুৱাইছিলি সেইটোও লগাম তই যে এবাৰ যে টিউশ্যনলৈ গৈ পেলাই যে হেৰি এই মানুহজনৰ নাম জানো কি আছিলে চাইকেল দি খুন্দিয়াই থৈ পেলাই যে মানুহটোক পেলাই থৈ আহিছিলি সেইটোও ল'ম ভালকৈ চিন্তা কৰি ল কিন্তু তই নাটক কৰি নাথাকিবি কিন্তু তোক চাবি আকৌ মই কি কৰিম তোমালোক আহিলা ন মোৰ অলপ আহি পোৱা পলম হ'ল দেই বেয়া নাপাবা মই অফিচৰ কাম লৈয়ে আহিছোঁ এতিয়াও বহুত কাম জানানে বহুত দায়িত্ব ইমান দায়িত্ব এইবোৰ আৰু কাম চাম কৰিবলৈও মন নাযায় তথাপিও কৰিবতো লাগিবই তোমালোকে দেৰি হোৱাৰ কাৰণে বেয়া পাইছা নেকি নাই একো নাই আমি আৰু এনেইতো টহলিয়াই থাকোঁ আপুনিতো জানেই ঘূৰি ফুৰি মই ভালেই পাওঁ এজনীও ভাল পায় সেইকাৰণে আমি এনেই অলপ ফুৰিলোঁ মেলিলোঁ ঠিকে আছে একো নাই আমি বেয়া পোৱা নাই হয়নে নহয় কোৱা আকৌ ঐ নাই পোৱা বেয়া আপোনাক বেয়ানো কিয় পাম আপুনি অহাৰ কাৰণে বহুত ভাল লাগিছে শুনিয়ে থাকোঁতো এই মুখত আপোনাৰ কথা ভাল লাগিছে দিয়ক তোমালোক দুজনীকো ধুনীয়া লাগিছে আৰু এই চুলি ষ্ট্ৰেইট কৰা এই দীঘল চুলিগৰাকী বৰ ধুনীয়া লাগে তাইক বৰ মৰম লগা কথাখিনিও ধুনীয়া ই ভিডিঅ' বনায় একদম
বাৰু বাৰু ব'লা এতিয়া আমি কিবা এটা খাই লওঁ। হোটেল ব্ৰহ্মপুত্ৰলৈকে যাওঁ নেকি ন? যাবানে? অঁ ব'লক যাওঁ, আমাৰ একো নাই। ব'লক। মোৰ মানে অকণমান পেটটো বেয়া, যাবলৈ মনেই যোৱা নাই। ঘৰৰ পৰা আহোঁতে অলপ ভালেই আছিলে, কিন্তু এতিয়া অকণমান যাবলৈ ভয় ভয় লাগি আছে। তোক কি কৈছিলোঁ পাহৰিলি ন? আকৌ ইয়াত নাটক কৰিছ। তোক যে নহয় সঁচাকৈ মই কি কৰিম চাই ল তই। তই নগ'লে চাই ল তোক মই কি কৰিম। অঁ কি হ'ল? দুইজনী কি ফুচফুচাই আছা? মোক নোকোৱা নেকি কি হ'ল? অঁ নাই নাই একো নাই, ব'লক ব'লক। অঁ ব'ল। অঁ মই গৈ আছোঁ। তহঁত দুটা ব'লচোন, মই গৈ আছোঁ তহঁতৰ পাছে পাছে গৈ আছোঁ, যা। অঁ আহ, জল্দি আহ। দেখিছেনে বন্ধু বান্ধৱীসকল, নাযাওঁ বুলি ভাবিলতো যাব লগা হৈছে। নহ'লে ঘৰত কি কি লগাই দিব ঠিক নাই, তাৰ পাছত পিঠিত মোৰ কি কি ধূলাই পৰিব ঠিক নাই। সেইকাৰণে যাওঁ, খাই লওঁগৈ কিবা কিবি, অলপ হাঁহি ধেমালিও কৰি লওঁগৈ। আপোনালোকেও হাঁহি ধেমালি ইজনে আনজনৰ লগত কৰি থাকক, কিন্তু এনেকুৱা হাঁহি ধেমালি নকৰিব ইজনে আনজনৰ মনত দুখ লগা, সকলোৰে মনত আশা দি আশা ভংগ নকৰিব। হাঁহি থাকক, স্বাস্থ্য ভালে থাকক, আৰু আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰি থাকিব, ভাল লাগিব। বাই বাই।